নমস্কাৰ। কবিতাৰ শিৰোনাম বানৰ বিভীষিকা। কথা নৱজ্যোতি দাস। আবৃত্তি গায়ত্ৰী দাস। লুইতৰ বলীয়া পানে ধ্বংসলীলাৰ বৰষুণ পেলাইছে। অযান্ত্ৰিকতাৰে শত সহস্ৰজনৰ প্ৰাণ হেৰুৱাইছে। ক্লান্ত হৈ পৰিছে মানৱ জীৱন। জলবন্দী একাংশৰ দুখ লগা ছবিখনে মনটো নিথৰ কৰি পেলাইছে। মাথো সাক্ষী হৈ ৰৈছে সংবাদ মাধ্যম। ধাৰাসাৰ বৰষুণে মহাবাহুৰ বুকুখন গভীৰ কৰি তুলিছে। মানৱ জীৱনৰ বাসগৃহত বান বিভীষিকাৰ বজ্ৰপাত পৰিছে। শিশু বৃদ্ধই মাথোন চকুলো টুকিছে। অন্ন বস্ত্ৰ বাসস্থানৰ অভাৱত কটাইছে উজাগৰি নিশা। অন্ন গৃহ অবিহনে কটাইছে যন্ত্ৰাময় জীৱন পৰিক্ৰমা। কৃষকে মাথোন নৌকা যাত্ৰাৰে পৰিদৰ্শন কৰিছে সপোনৰ সোণোৱালী পথাৰখনি। আৰু কিমান সহিব নিৰ্দোষী জনতাই বানৰ অতপালি। লুইতৰ বিশাল সোঁতক বান্ধি ৰখাৰ ক্ষমতা আছে জানো আমাৰ? এয়া মাথোন প্ৰকৃতিৰ অভিমান। আমি মনুষ্য জাতি মাথোন নিৰুপায়। বিশ্ব ব্ৰহ্মাণ্ডৰ খনিকৰজনক মিনতি কৰাৰ অবিহনে আমি মাথোন এটি ক্ষুদ্ৰ কোণ। প্ৰত্যেক বৰ্ষত এই সময়ক্ষণত বান বিধ্বস্তসকলে আদৰে বানৰ বিভীষিকা। বলীয়া বানে উত্ৰাৱল হৈ থাকে মাথোন নিৰ্দোষী জনগণক অত্যুগ্ৰ কৰাত। ধন্যবাদ।